পুলি পৰাটো জলকীয়াৰ পুলি মই ভাবিছিলোঁ মান ধনিয়া জলকীয়া পুলি আৰু কি আনিছা এইয়া ধনিয়া আৰু লাই শাক চব লাও এবাৰ আৰু বাৰীত ঠিকছে হ'ব মই আৰু চব্জি তব্জি নিকিনো দেই চব্জি তব্জি একো নিকিনো বাৰীতে যাম আৰু আৰু এইটো গাইজ তাইৰ বোলে পইচা বহুত হৈছে সেইকাৰণে পইচা ৰাখিবৰ কাৰণে এইটো লৈ আহিছে আৰু চাওঁ এতিয়া এইটো ছেপ্টেম্বৰ চলি আছে আৰু 10-15 দিনত কিমান ভৰ্তি হয় চাওঁ দুৰ্গা পূজাত বোলে ভাঙিব তাই আমি দুইজনীয়ে গৈছিলোঁ বজাৰ আৰু লগত লৈ আহিলোঁ মাছ তাইক মাছৰ লগতে ভাত খুৱাম বুলি ভাবি মাছই লৈ আহিলোঁ গাইজ আৰু লগতে তাইক মই ফেচিয়েল কৰিছোঁ তাই ফেচিয়েল কৰিবৰ কাৰণেই আহিছে একদম বোলে ধুনীয়া কৰি দিব লাগে বগা কৰি দিব লাগে সেইকাৰণে মই এতিয়া বগা কৰিবলৈ ল'লোঁ আৰু মাছাজটো কৰি দি আছোঁ ধুনীয়াকৈ আৰু ইফালে মই সিহঁতৰ কাৰণে গ্ৰীণ টিও বনালোঁ আৰু মই ইহঁতক গ্ৰীণ টি দিব ওলাইছোঁ তো ইহঁতে কৈছে কি জানেনে গাইজ নাখাওঁ কৈ আছে মই খালোঁ ইফালে আৰু তাইকো দিলোঁ আৰু মোৰ ইফালে বৌজনীকো দিলোঁ ই কৈ আছে মই নাখাওঁ গাখীৰ চাহকে খাম বুলি কিন্তু মই আজি ক'লোঁ আজি গ্ৰীণ টিকে খাই চোৱাচোন কেনেকুৱা লাগে আৰু ইফালে মোৰ হাজবেণ্ডে চাওক আমাৰ চব্জিৰ বাৰীৰ অৱস্থা চাওক গাইজ কি হৈ আছে এই ওচৰ চুবুৰীয়া মানুহে কি কৰিছে জানেনে গাইজ ৱালটোৰ পৰা ইফালৰ সিফালৰ পৰা মানুহবিলাকে গোটেই প্লাষ্টিক পেলাই কিনে অৱস্থা নাইকিয়া কৰি দিছে পিছফালে বাৰীটো আমি চোৱাই নাছিলোঁ কেনেকুৱা কি হৈ আছে একদম অৱস্থা নাই চব্জি তব্জি নাই যে সেইকাৰণে বাৰীত যোৱাই নাছিলোঁ চব্জি বাৰীত আৰু ইফালে এতিয়া আজি ভাবিছে মানুহজনে আজি মই পূৰা চাফা কৰি দিওঁ সেইকাৰণে গোটেই জ্বলাই চাফা কৰি আছে আৰু এইবাৰ ঠিকছে চব্জি লগাম আৰু চব্জি ঘৰতে খাব লাগিব চব্জি হ'লে গাইজ আপোনালোককো দিম দিয়ক আৰু মই ক'লোঁ প্ৰথমতে হাত ভৰি ধুই লওক ভাতটো খাই লওক মই ভাত পানী বনাই শেষেই আৰু মোৰ ভাত মই লৰালৰিকৈ বনালোঁ আৰু মই সেই ভিডিঅ'টো আপোনালোকক দিব নোৱাৰিলোঁ গাইজ কিয় কি সেই ভিডিঅ'টো স্কিপ হৈ গ'ল ইহঁতে ভাত খায়েই হ'ল ইহঁতক মই প্ৰথমতে দিছিলোঁ আৰু ইফালে মোৰ হাজবেণ্ডক দিছোঁ ইফালে বাবু বহি খাই আছে ভাত আৰু মোৰ থালিটো এইটো আৰু গাইজ মই মাছে বনালোঁ অন্য একো বনোৱা নাই মাছৰ পেটু আছিল মাছৰ আণ্ডা আছিল গোটেইকেইটা মই ভাগে ভাগে বনালোঁ আৰু গাইজ আজিলৈ মোৰ ভিডিঅ' ইমানেই নেক্সট ভিডিঅ'ত লগ পাম বাই বাই